हॉली चली ना हेलो गाइस की खबर बहुत दिन हल भिडिओ দিব পৰা নাই অলপমান প্ৰব্লেমৰ কাৰণে আৰু এতিয়া মই কন্টিনিউ দিবলৈ চেষ্টা কৰিম কিছুদিন হল সোশ্যাল মিডিয়াত ভিডিও এটা পুৰা ভাইৰেল হৈ আছে এফালে ছোৱালীজনী বিহু নাচি থাকে এটা বেক সাইডৰ পৰা ভিডিও বনাই লৈ পেলাই সেইটো সোশ্যাল মিডিয়াত এৰি দিয়ে আৰু তাৰপিছত বহুতে ট্ৰোল কৰি থাকে সমালোচনা কৰি থাকে কিয় সমালোচনা কৰি আছে মানে মই একো বুজি পোৱা নাই আৰু মাত নামাতো বুলি ভাবিছিলোঁ কিন্তু মাতিছ শেষলৈকে চাই থাকোঁ ভিডিঅ'টো মই এফবিতে হওক বা ষ্টেটাছত বহুতে লগাই দিছিলোঁ তলত লিখি দিছিলে বিহুটোক অসন্মান কৰিছে বা বিহুটো নাচিব নাজানে তো ময়ো তেনেকৈ ভাবিছিলোঁ লাষ্টত যেতিয়া মই গম পালোঁ যে ছোৱালীজনী শাৰীৰিকভাৱে অলপমান কি অসুস্থ বুলি পালোঁ তাৰপিছত নাচিব নাজানে নতুনকৈ শিকিবলৈহে আহিছে তাৰপিছতে ভাবিলোঁ যেতিয়া নতুন যেতিয়া নাচিছে ভালকৈ নাচিব নাজানিব বা কঁকাল ভাঙিব নাজানিব পাৰে সেইটোকে লৈ মানে বহুতে পুৰা সোশ্যাল মিডিয়াত পুৰা ট্ৰোল কৰি আছে বিহুক অসন্মান কৰিছে বিহুক লৈ কিবা কিবি হেন টেন কিবা কিবি এগালমান লিখি দিছে মানে সেইবোৰ পাই লোৱাৰ পিছত মানে নিজৰে বেয়া লাগিছে নতুনকৈ শিকিবলৈ আহিছে শিকিবলৈ হওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সেইটোক লৈ মানে পুৰা ভিডিঅ' বনাইছে বেক চাইডৰ পৰা কোনো মক্কেল কিছুমানে ভিডিঅ' বনাইছে আৰু ভিডিঅ' বনাই সোশ্যাল মিডিয়াত এৰিছে তাৰপিছত বহুতে সেইটোক লৈ ট্ৰোল কৰি আছে মানে এতিয়া নেক্সট টাইম ছোৱালীজনী বিহু শিকিবলৈ যাব নে বা এইটো যেতিয়া এনেকুৱা হৈ গ'ল এইটো নেক্সট টাইম চাগে ছোৱালীজনীক কেতিয়াও বিহু নাচিবলৈ নাযায় আৰু মই জানা কাৰণ ইমানখিনি সমালোচনা ইমানখিনি ট্ৰোল হোৱাৰ পিছত কোনো ছোৱালী বা ল'ৰাই নাযায় নেক্সট টাইম সেইটো ডেন্স নাচিবলৈকে মানে শিকিবলৈ গৈছে উৎসাহ দিব লাগে আৰু মই মানিছোঁ সমালোচনা কৰিব লাগে যোনটো ধৰি লোৱা ছোৱালীজনী নাচিব নাযায় বিহুত পুৰা পাকৈত বোলে ছোৱালীজনী নাচিব জানে তাৰপিছতো নানাচি পেলাই এনেকুৱা ধৰণৰ ফকটি আমি কৰিছোঁ তেতিয়া সেই ছোৱালীজনীক ট্ৰোল কৰা সন্মান কৰা যি কৰা মানে আমি নিজে কৰিম কিন্তু এতিয়া নাচিব নাজানে বা শাৰীৰিকভাৱে অসুস্থ তাৰপিছত এনেকৈ নাচিবলৈ মানে উৎসাহ হৈছে আহি নাচিবলৈ আহিছে অলপমান নাচিছে নাচিব কৰিব নাজানে সেইটোকে বেক চাইডৰ পৰা কিছুমান মক্কেলে ভিডিঅ' বনাইছে আৰু ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দি দিছে তাৰপিছত মানে মেণ্টেলি ডিষ্টাৰ্ব হ'ব এনেকৈ হেৰি কৰাৰ পিছত অলপমানতো চাওক আৰু ৰিকুৱেষ্ট কৰিছোঁ এইবোৰ ট্ৰোল চোল কৰা বাদ দিয়ক ভাই নতুনকৈ আহিছে শাৰীৰিকভাৱে অসুস্থ বোলে মই জনাত সঁচাই নে মিছাই মই একেবাৰে নাজানো মই যিমানখিনি জানোৱাৰ মানে পাইছোঁ বহুতে কৈছে মোকো বা সোধোতে কওঁতে ষ্টেটাছতে হওক বা এবিধ পাইছোঁ শাৰীৰিকভাৱে অসুস্থ কিয় ট্ৰোল কৰিছে এনেকৈ বহুতে লিখি প'ষ্ট কৰিছে সেইবোৰৰ পৰা মই কৈছোঁ এনেকৈ ট্ৰোল কৰিবলৈ বন্ধ কৰক নতুনকৈ আহিছে নাচিবলৈ মন গৈছে কাৰণে শিকিছে ভুল ভ্ৰান্তি হ'ব পাৰে এতিয়া আমিয়ে নাচিব নাযাওঁ আমাক যদি ক'ৰবাত গৈ নাচিব দিয়ে কিন্তু গান এটা থৈ নাপাৰিম আমি পুৰা ষ্টেজ শ্ব' বা ক'ৰবাত প্ৰগ্ৰাম চগ্ৰাম হ'লে বেক চাইডে আমি কিবা নাগিন ডেন্স কিবা কিবি কৰাত আমি পাকৈত কিন্তু এনেকুৱা হেৰি ডেন্স মৰাটো আমি নাজানো ন গতিকে আমি এতিয়া নাচিলে আমাক কিবা ধৰণৰ হাঁহনি উঠিব মানুহ চাই পেলাই সেইটো যদি ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত দি দিয়ে কেনেকুৱা লাগিব বাৰু চ' ৰিকুৱেষ্ট কৰিছোঁ এইবোৰ ট্ৰোল চোল কৰা বন্ধ কৰক আৰু মেণ্টেলি ডিষ্টাৰ্বেড হৈ পেলাই চবজনী নিজকে কিবা কিবি কৰি দিব পাৰে চ' ৰিকুৱেষ্ট কৰিছোঁ এইবোৰ নকৰিব প্লিজ এতিয়া এইটোকে চাওক আমাৰ কিছুমানৰ কাষ্ট দীপলিনা বাই ইমান ধুনীয়াকৈ চামি গানটো গাইছিলে হয় তাক লৈ বহুতে ট্ৰোল কৰিছে এইটো ট্ৰোল কৰিবলগীয়া নে নকৰিবলগীয়া আপোনালোকে কমেণ্ট কৰি জনাব মই নকওঁ ভাই মই কৈ লৈ পেলাই মানে কিবা কিবিহে হ'বগৈ মানে গানটো শুনাৰ পিছত মোৰ কি অৱস্থা হৈছিল সেইটো ক'ব নোৱাৰোঁ গম পাইছেই চাগে ন চ' এইটো ট্ৰোল কৰিছে সেইটো কথা বেলেগ আৰু সকলো ছিংগাৰ সমান হ'ব নোৱাৰে কিছুমানৰ কাৰণে এইটো এটা গম পাইছে ন সেইটো দীপলিনা বাই গানটো গাইছিল তাৰপিছত কি অৱস্থা হৈছিলে বহুত ছ'চিয়েল মিডিয়া পূৰা হিলাই আছে এইটো এটা হেৰিয়ে কি ক'ব আপোনালোকে কমেণ্ট কৰি জনাব মই নকওঁ দীপলিনা বাই কিমান ভাল গৈছে কিমান বেয়া গৈছে সেইটো মই জানো পাৰ্চনেলি আপোনালোকে কমেণ্ট কৰি জনাওক তাৰপিছত মই নেক্সট ভিডিঅ'ত ক'বলগীয়া হ'লে কৈ দিম আৰু এইখিনি আছিল প্লিজ এই ছোৱালীজনীক ইমান ট্ৰোল নকৰিব কাৰণ মেণ্টেলি ডিষ্টাৰ্বেড হৈ পেলাই লাষ্টত নিজকে কিবা এটা কৰি দিব কাৰণ মই মানিছোঁ ভুল কৰিছে বা নাচিব নাজানে কাৰণে কঁকাল চকাল ভাঙিব নাজানে কাৰণে এনেকুৱা ধৰণৰ নাচিছে সেইকাৰণে হৈছে এনেকুৱা কিন্তু সেইবুলিকে ভিডিঅ' এটা বনালে ছ'চিয়েল মিডিয়াত দিয়াকেইটাকো কৈছোঁ মক্কেল চাই তাতে যোনে ভুল কৰিছে ন সেইবোৰ এইবিলাক কৰা ভাই এইবোৰ ছোৱালীজনী নাচিব নাজানে তাইক গৈ ক'বগৈ লাগে তুমি নাচিব জানা নাই ভালকৈ শিকা কিবা কিবি ক'বহে লাগে নকৈ পেলাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দিছোঁ তাৰপিছত পূৰা ট্ৰোল কৰি আছোঁ ভাল কাম কৰ তহঁতক কৈছোঁ আৰু এইখিনি আছিলে আপোনালোকৰ কি মতামত প্লিজ কমেণ্ট কৰি জনাব আৰু যদি কিয় ভুলকৈ কৈছোঁ তেতিয়াহ'লে চৰি